বেলিডাল কিবা হ'লিও ৰ'দডালো ইমান টেংকে দিছে ইমানে ভাত খোপা বনাবলৈও এলাহ লাগিছে জুই কাষৰ এখোপা বনাবলৈও এলাহ লাগিছে নহয় এতিয়া বোৱাৰীকেইজনীয়ে ভাবিছিলোঁ বোৱাৰীকেইজনী অনাৰ পাছত মোক ৰাজৰাণীৰ নিচিনা বহাই খুৱাব নোখোৱালে গোটেইকেইজনী মাকৰ ঘৰলৈহে ল মাৰিলে এতিয়া মই নিজে ভাত পানী বনাই কৰি খাবলগীয়া হৈছে এতিয়া কিবা কিবি বিচাৰিয়ে যাওঁ চুৰকে কৰি আহোঁগৈ নেকি কাৰ ঘৰত যি পাওঁ চবকে লৈ আহিম ৰ আমকেইটা পকিব দিছোঁ বেচিব পাৰিম বেচি পেলাই পইচা কেইটামানো পাব পাৰিম এতিয়া পদিনাকেইটাও বিচাৰিলে মই পইচা কেইটামানকে পাম এতিয়া আমকেইটা নিজৰ আমকেইটা খাবলৈও বেয়া লাগিছে নহয় লোকৰ ঘৰ পৰাই বিচাৰি যাওঁ ৰ অলপমান বিচাৰি কৰি যাওঁ য'তে যি পাওঁ চবকে একেবাৰে উঠাই মেলি লৈ আহিম ৰ পুনাতি ওলাই আছোন শুনি আছিলি নেকি তই যে মোনাটো লৈ আহিলি লগতে মই এয়া বস্তু কেইটামান আনিব যাওঁ নিজৰ আমকেইটা আছেই আমকেইটা খুৱাবলৈ মন নাযায় নহয় অকল বেচিব গৈ পাই নহয় তই গৈ পেলাই বেছি খাই আহিবিতো আমি লোকৰ পৰা কেনেকৈ বাৰু বেছিকৈ শাক পাচলি চাকৰি যি পাওঁ চব চুৰ কৰি পেলাই লৈ আহোঁ বুলি তই কিন্তু কাকো নকবি মই যাওঁ দেই সোনকালে তই ইয়াত ছাগলী গৰুকেইটা চাবি দেই মই যাওঁ বা মোৰ আমকেইটা ইমান ধুনীয়াকৈ লাগিছে লপিকৈ লাগিছে হ'লে পক সোনকালে তহঁতক বেচি পেলাই মই পইচা কেইটামান পাব লাগিব কিবা কিবি আনিব লাগিব নহয় ঘৰ বজাৰলৈ মই দেখিছ তহঁতে পকিবি দেই মোকাতে চচনাকেইডাল নিলে এই বোৱাটো কম হৈ গৈছে চচনা গোটেইকেইডাল নিলে এডালহে মাত্ৰ এডালে কাম একো কৰি নিনিমি এডাল থাক তেৱে এইকেইডাল খাওক মই যাওঁগৈ মীনাহঁতৰ ঘৰৰ পৰা কিবা কিবি জলকীয়া অকণমান লৈ যাওঁ ৰ সোমাওঁ সব তুল পেলাই চাকু আহিব এতিয়ালৈকে এটা বস্তু সোমাই যায় এই যোৱাটো ঘৰ পৰা গোটেই মিঠাই চমিঠাই জলকীয়া পুলিকাই চব হৈ যায় কোনো কাহ মাৰিছ ঐ জলকীয়া চুৰ আছে ঘৰতে আছে মাতিম নে পিঞ্চি আহা সেয়া মইনাহঁতে তোমাক মাতি আছে গৈছো ৰবা আইতাহঁতে মাতি গাঁৱত আমাৰ চুৰ ওলাইছে নহয় কালি আমাৰ তাতে ঘৰলৈ চুৰ সোমাইছিলে আমাৰ কাকা আমাৰ দেউতাহে চলাইছে হয় দিয়া আমাৰ ঘৰটো ওলাইছিল কালি ইয়াৰ খুৰীয়েক যে গোটেই গাঁওখনত চুৰ কৰি ফুৰিছে গম পাওঁ নে নাপাওঁ পাওঁ কালি আমাৰ জলকীয়া চুৰ কৰিব আহিছিল নহয় মই একে দৌৰাই খেদিলোঁ এই তহঁতে আমাৰ খুৰীৰ কথা কি কৈ আছ মই খুৰীক লগাই দিম গৰ কালি তই জলকীয়া চুৰ কৰিবলৈ কিয় গৈছিলি কেতিয়া মই জলকীয়া চুৰ কৰিব গ'লো সিহঁতকেইটাতো বহুত বেয়াকৈ কৈছে কোনে এতিয়া কোন মিন্টু আৰু বাবুৰ এইকেইটা পোৱালীকেইটাই মোৰ কথা বেয়াকৈ ক'বলৈ আহিছে হা সিহঁতক মই পিঠি চামৰাই যা মই গৈ আছোঁ মই গৈ আছোঁ বাবুইছে এই গাঁওখনত মোৰ কথা ইমান বেয়াকৈ কৈছে মই বোলে সিহঁতৰ ঘৰত গৈ বোলে চুৰ কৰি আছোঁ তুমি চুৰ কৰিছা চাগে সেইকাৰণে ক'ব পাইছে আপুনিও মোক চুৰ কৰা বুলি ক'লেনে কোৱা শুনিহে কৈছোঁ মই গাঁওখনে মানে ৰজন জনাই দিলেচোনে মই চুৰ বুলি সিদিনাখন বাবুলহঁতৰ ঘৰলৈ আহিছোঁ তাৰপিছত আকৌ হেৰিহঁত মীনাহঁতৰ ঘৰলৈ আহিছোঁ তাৰপাছত আপোনালোক শুই আছিলে মই সেইকাৰণে আপোনালোকৰ আম লাগি আছিলে কাৰণে আমৰ কলি দুটামান নিবলৈহে আহিছিলোঁ আপুনি বহকচোন দেই মই গৈ পেলাই কোনে মোৰ কথা কি কৈছে মই এবাৰ জেপিলৈ আহোঁ দি থৈ আহোঁ ৰ'ব কেইটা সোনকালে কিটা বহি আছে যাওঁ আছোঁ তই বোলে আমাৰ চুৰ কৰিছোঁ বুলি ইয়াৰ আগত কিয় কৈ দিছিল মই কেইটা চুৰ কৰিলোঁ গৈছিলোঁ হে আপুনি চুৰ কৰিছে কাৰণে আমি কৰিছোঁতো আপুনি কালিয়ে মোৰ ঘৰত চুৰ কৰি আৰু হে প্ৰভু তহঁতে ইমান পোৱালীকেইটাই মোক কথা ক'বলৈ তহঁতক হাঁহ পালি আপুনি আকৌ চুৰ কৰিছে আমাৰ ঘৰৰ পৰা কেতিয়া চুৰ কৰিলোঁ মই তহঁতৰ ঘৰত মই দেখা নাই কালিয়ে আমাৰ ঘৰৰ পৰা আমজোপা চুৰ কৰিব আমজোপা চুৰ কৰি তোৰ এই কাকাই শুনি ল'বি কাকাই টোপনি গৈ আছিলে কাৰণেহে মই মানে আম কেইটামান পৰি আছিলে মই আম কেইটামান লৈছোঁ আৰু তোৰ আইতাৰকতো মই কৈ থৈ আহিছোঁ আইতাৰটো বহিয়ে আছে ন আপুনি কেতিয়া ক'লে আইতাই কৈছেচোন এইয়া হোৱাই নাই তই শুনি আছিলি মই এইখিনিত বহিছোঁ তই এইখিনিত বহিছ দেখিছিলি চুকা দেখিছিলি নে দেখিছিলি তোৰ
চুৰ হোৱাত মই জলকীয়া দুটাহে নিবলৈ দিছিল জলকীয়া দুটা খুৰি পেলাই নিব লাগে আমাৰ আমকেইটাও খুৰি নিব মই নাছিলি কাৰণে মই বোলো গছডাল দেখিছো মই লৈ পেলাই যাওঁ পিছত খুজিম আৰু মই এখন বাহিৰলৈ ওলাবলৈ কৈছো এজনী কোন বুলি মোৰ অলপ ভয় লাগিছে চুৰ বুলি যদি থ'লে মোক আকৌ সন্দেহ কৰ হ'ব দে মোক চুৰ কথা চুৰ আজিবা একদম চুৰ বুলি যদি কওঁ তহঁতক মই খুন্দিম বুলি কৈছো আপুনি চুৰ কৈছে আকৌ চুৰ কৈছো চুৰ কৈছো বহুত তেল আছে বুলি